তো গাইজ এইটো চাওক ইয়াতে ৰখিছোঁ আৰু একদম ডিস্কো লাগিছে গাইজ ৱেলকাম টু বেক আৱাৰ চেনেল SD Brothers AssameseVlog। তো আজি যাই আছোঁ গাইজ পদুম পুখুৰীলৈ। এই পদুম পুখুৰী আপোনালোকক দেখাম। তো অলকেচ আছে, ই সদায় থাকেই মোৰ লগত। তো মানে চাইকেলখন গাইজ এক্সচেঞ্জ কৰিম, মানে এই মোৰ ভাই আনি আছে বেলেগ চাইকেল এখন, তাৰ চাইকেলখন লৈ যাম। তো ইয়াতে ৰখি আছোঁ অলপ, তো চাই থাকক ভিডিঅ'টো। গাইজ চাইকেল লৈ ল'লোঁ এখন, তো বলক গাইজ সৰু চাইকেল হয় এখন, মানে তো যাওঁ যাত্ৰা আৰম্ভ। গাইজ এতিয়া যাই আছোঁ আধা আধি, তো চাই থাকক। গাইজ পালোঁ আৰু বেছি নাই, অলপমান জেগা আছে। গাইজ পালোঁ আৰু বেছি নাই। এইটো অলপ কি হাঁহি আছে গাইজ। তো গাইজ ফাইনেলি পাই গ'লোঁ পদুম পুখুৰী। এতিয়া মাৰিম এণ্ট্ৰি আমি ইয়াত, তো চাই থাকক ভিডিঅ'টো। তো গাইজ পালোঁ। গাইজ বেয়া গৰম লাগিছে, কিন্তু আহি পালোঁ গাইজ। চক দৃশ্য কেনে গাইজ, আৰু দেখাই আছোঁ ৰ'ব। তো গাইজ এইবিলাক মানে সৰু ছোৱালীৰ কাৰণে, সৰু ল'ৰা ছোৱালী। তো ইয়াৰ ভালকৈ দৃশ্যটো দেখাই দিছোঁ ৰ'ব। তো গাইজ এয়া চাওক, ডেকাৰেশ্যন চাওক গাইজ, মজা লাগিছে একদম। তো গাইজ এয়া চাওক পুখুৰীৰ গাঁৱত পদুম পুখুৰী। তো গাইজ এতিয়া যাই আছোঁ, মানে অলপ ঘূৰি লওঁ জেগাগিলা। এক ৰাউণ্ড মাৰিব পাৰি নে? পাৰি। তো গাইজ এইটো চাওক, লাভ কি ডাঙৰ লাভ বনাই দিছে গাইজ। এই ফটো উঠিছে, মই উঠিম ৰ'ব গাইজ। গাইজ এইটো আছে সৌৰভ, আমি এফালে মই আছোঁ আৰু গাইজ দেখাই গাইজ এয়া চাওক, মই লাভৰ কাষত আধা দেখি দিছোঁ গাইজ। মজা বনাইছে কিন্তু গাইজ। ইয়াতে আছোঁ গাইজ, অলপ ৰখছোঁ, বতাহ লাগিছে গাইজ। গাইজ ইয়াত ডাষ্টবিন পেলাব পাৰে আপোনালোকে, চাওক। এইটো অলকেচ ভাইয়া গাইজ, ইয়াতে মানে আই লাভ মাই ৰঙিয়া বুলি দেখা আছে। তো এতিয়া আপোনালোকক শ্বৰ্ট বনাই দেখাই আছোঁ, চিনেমেটিক, চাই থাকক। তো এই গাইজ ইয়াত চাওকচোন, সৰু চলি সৰু চলি গাইজ ইয়াত টয়লেট চয়লেট চব আছে, মানে আহিলে কৰিব পাৰিব। তো গাইজ ইয়াত সোমাইছোঁ। গাইজ কেনে, মানে ইয়াতে ৰখিছোঁ আৰু একদম ডিস্কো লাগিছে গাইজ। নাইট ক্লাব গাইজ ইয়াতে। তো গাইজ মানে ইয়াতে ৰখি আছোঁ আৰু অলপ এইটোৰ ভিতৰত। তো গাইজ যাওঁ এতিয়া লাহে লাহে আৰু। তো গাইজ এয়া চাওক, এই ভিতৰত বহো নেকি গাইজ। গাইজ ইয়াতে ৰখিছোঁ গাইজ। তো গাইজ যাব ওলালোঁ গাইজ, এই মানে বন্ধু কেইটামানক লগ পাইছিলোঁ। তো যাওঁ পদুম পুখুৰী গাইজ, ওপৰত লেখা আছে। গাইজ যাওঁ এতিয়া। তো গাইজ ঘৰ আহি পালোঁ, এতিয়া বিচনাত বহিছোঁ। তো ভিডিঅ'টো সমাপ্ত কৰোঁ ইয়াতে। তো ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাবা, আৰু প্লিজ
চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু নিজৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব। তো আজিলৈ গুড বাই।